বহুত আনকমন চাহ একাপ অসমত প্ৰথমবাৰৰ বাবে আহিছে নগাঁও ডিষ্ট্ৰিক্টত আৰু ভিডিঅ'টো শেষলৈকে চালে গম পাব আপোনালোকে। সকলোকে গুড মৰ্ণিং। আজি হোৱাৰ বিছনাৰ পৰাই ব্লগটো আৰম্ভ কৰিলোঁ। মাইনাক স্কুল মই লৈ যাব লাগিব। ক'ত? আজি মই লৈ যাম স্কুল তোমাৰ। ঠিক আছে। ছোৱালীজনীক স্কুলৰ পৰা থৈ আহিলোঁ আৰু এতিয়া আছোঁ অকণমান এক্সাৰচাইজ কৰিবৰ কাৰণে। ৰাতিপুৱা ফাৰ্ষ্ট উঠাৰ পিছতে মই অলপ ব্ৰাছ চাছ কৰি আহি মই অলপ এক্সাৰচাইজ কৰোঁ, কিন্তু আজি মোৰ ছোৱালীজনীক স্কুলত থ'বলগীয়া হ'ল, সেইটো কাৰণে অলপ দেৰি হৈ গ'ল। কোনো কথা নাই, আপোনালোকক দেখুৱাই থাকিম, চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। এক্সাৰচাইজ কৰা হ'ল, এতিয়া মই খাম পানী খালী পেটত। খাব লাগে 2 গিলাচমান পানী খালী পেটত ডেইলি, তাকো কুহুমীয়া গৰম পানী। আৰু গৰম পানী খাই 15 মিনিটমান ৰখি তাৰপিছত খাম চাহ খাম। আৰু চাহ কি দিছে? ফকতীয়া বস্তু দিছা। এতিয়া যাব লাগে অলপ পোষ্ট অফিচ, কিবা অলপ কাম আছে পোষ্ট অফিচত। কাম মানে পাছবুক এখন হেৰাই গ'ল পোষ্ট অফিচৰ, সেইটো কাৰণে অলপ মানে ডকুমেণ্টছ জমা দিব লাগে। গৈ আছোঁ আৰু পোষ্ট অফিচ। আহি পাই গ'লোঁ পোষ্ট অফিচ। কি হ'ল? নাম্বাৰটো কাৰ নাম্বাৰ দিছিলে মনত নাই নহয়, সেইকাৰণে তোমাৰটো আৰু মোৰটো নাম্বাৰ লৈ দিছে, লৈ পেলাই এতিয়া চাৰ্চ কৰিব। যদি বুকখন যদি ঠিক আছে, কাম নহ'ল, বৃহস্পতিবাৰে আহিব লাগিব আকৌ। স্কুলত খেলি অৱস্থাটো কি কৰি আনিছে চাক। লুকুৱাই আছে এতিয়া। দুটা আঁঠুৱে ফুল 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 বনাই আনিছে। স্কুলত খেলি এয়া কৰি আনিছে। কোনে লগাই দিছে এইবিলাক মলম? কোনে লগাই দিছে? আন্টিয়ে। স্কুলতে কেনেকে পঢ়িলা তুমি? কি লিপবাম লগাই হে তোমাক সুধিছো মই, তুমি কেনেকে পঢ়িলা? আকৌ লিপবামৰ কথা কোৱা, কেনেকে পঢ়িলা? আৰে বদমাছ খালি, কোৱা কেনেকে পঢ়িলা? লটোৱে এনে নিজে পঢ়িছে নেকি? নিজে পঢ়িছা নে তুমি? সৰু ল'ৰাটো মোক ধাক্কা মাৰিছে, সঁচা কৈ আছো মই। সৰু ল'ৰাটো ধাক্কা মাৰি দিছে? তুমি চিনি পোৱা? একো নহয় দিয়া, অলপ খেলা ধূলা কৰিলেতো অলপ পৰিবই না। দেখিলো ল'ৰাটোক আজি। একো নকয়, দেখিছা? একো নহয় দিয়া, অলপ দুখহে পাইছা, খেলিলে অলপ পৰিবই আৰু দিয়া। এইটো বয়সত নপৰিলে আৰু কেতিয়া পৰিবা আৰু? আমাৰ বয়সত পৰিলেতো হাৰ্ডি পাচলিটো আৰু জইন নল'ব আৰু, এতিয়াতো একো নহয় দিয়া। চুলিত এল'ভেৰা লগাওঁ, ঘৰতে গছ আছে, ভাবিছোঁ আৰু এই চুলিত অলপ লগাই লওঁ। এই চব এল'ভেৰা গছ। মই এডাল ছিঙি লওঁ আৰু এইডালে ছিঙো। তুমি আহিছা ভালে গৈছা, মোক এল'ভেৰাটো লগাই দিবা হা। আহা চুলিত লগাই দিবা নে? লাগিব নহয় কিবা এটা। চাক, মোৰ বেটীয়ে মোক এতিয়া এল'ভেৰা লগাই দিব চুলিত ন। দিয়া দিয়া দিয়া, এইখিনি হাতত কিয় লৈ আছা? দিয়া মোৰ মূৰত দি দিয়া। ফাইনেলি লগোৱা হৈ গ'ল এল'ভেৰা। এল'ভেৰা লগোৱাৰ পিছত মানে কি হয়, চুলিখিনি 15-20 মিনিট ৰখাৰ পিছত যেতিয়া শুকাই যাব আৰু কি হয় মানে, তেতিয়া গা ধুই দিলে, ধুনীয়াকৈ ধুই দিলে চুলিখিনি চেম্পু কৰা নিচিনা হৈ থাকে, মানে ভাল লাগে। আৰু চাহ আনিছা নেকি? বা এই 1:30-2টা বজাত চাহ খাবলৈ? ঠিক আছে, আনিছা যদি দিয়া। এতিয়া যে চাহ বনাই লৈ আহিছা, মানে তোমালোকৰ যে খোৱা টাইম টেবুল নাই হা?
চাহ আৰু ৰুটি এতিয়া এয়া খালে ভাত খাম কেনেকৈ এনেকৈ খাই দিবা গা পা ধুই মেলি আহিলোঁ আৰু এতিয়া খাব লাগিব ভাত তাৰপিছত বাকীখিনি চেষ্টা কৰি থাকিম আপোনালোকক কি কৰোঁ কি দেখুৱাম ঘৰত থাকিলে কি বিশেষ তেনেকুৱা একো নাথাকে জ্বলি আছে নাকানে ভালেই নাকানে চাহ তাহ খালোঁ সন্ধিয়া হৈ গ'ল আৰু এতিয়া মই যাম নেহৰুবালি আৰু নেহৰুবালিত বোলে কিবা পাতিছে এতিয়া কি পাতিছে বিশেষ মই নাজানো সেইকাৰণে চাব গৈ আছোঁ কিন্তু বলকচোন যাওক মই দেখুৱাব চেষ্টা কৰিম আপোনালোকক মই যাব ওলালোঁ নেহৰুবালিত আৰু আপোনালোকেও যদি যায় যাব পাৰে কিবা এটা পাতিছে কিন্তু কি পাতিছে মই পিছত মই আপোনালোকক তাত গৈ দেখুৱাম আৰু ঘৰত যদি এনে আছে ব'লক তাতে টাইম পাছ কৰোঁগৈ আহক ওলাই আহক নগাঁও মেলা পাতিছে কিন্তু আমি টিকেট লৈ মেলা চাবলগীয়া হৈ আছে আজি কিন্তু এয়া কি কৰিছে নাজানো যি নহওক টিকেট কাটিলোঁ এতিয়া ভিতৰত আহিছোঁ আপোনালোকক দেখুৱাব পাৰিলে ভাল লাগিব মই দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব মাংস কিমান কৰি এইবিলাক পিচ কিমান কৰি 100 रुपीज আপোনালোক ক'ৰ হা ধেমাজি ঠিক আছে মই অলপ চাই আহোঁ তাৰপিছত মই আহি আছোঁ চাহ লগত কুকাৰ পাই গৈছে মাত্ৰ 200 টকা দি চেণ্টু লৈছে লগত আকৌ এটা কুকাৰ পাই গৈ আছে এনেকুৱা এখন ক'তো নাপায় এইটো বেয়া বস্তু মানুহৰ মক্কেল বনাই আছে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all. आप लोग कहाँ के हो नौगांव की हाँ नौगांव नहीं की ऐसे हम लोग बिहार रहने वाले हैं बिहार का ऐसे बिहार रहने वाले हैं यहाँ पे पढ़ाई कर रहे हैं कौन सी क्लास हम लोग अभी ग्रेजुएशन कर रहे हैं बीकॉम कर रहे हैं कॉलेज कौन एडीपी और नौगांव कॉलेज और तुम एडीबी कॉलेज एडीपी कॉलेज ठीक है बढ़िया और पार्ट टाइम के लिए कुछ तो चाहिए ना ठीक है बढ़िया है हम लोग का यूनिक एक चीज है जिसमें कप है समझे वो कप ये कप चाय पीने के बाद कप पे खा सकते हैं बिस्किट कप बोलते हैं चाय पियो हाँ। खा लो काफी के वो खा लेना कप खाए जैसे हाँ। फोन होता है ना फोन कौन का टाइप में हाँ ठीक है सही है अभी तक ना इसको आसाम में कोई नहीं लाया था हम लोग लाया था हाँ। आसाम में ये शायद पहली बार हम लोग ही लाया है कहीं भी नहीं था आसाम का बहुत देखे कहीं नहीं मिला ये कप हम लोग लाया है कोलकाता से मंगाया है हम लोग फर्स्ट टाइम आसाम ये मेला के लिए इसमें है मैं क्या अभी हम लोग स्टार्ट किए हैं यहाँ पर ही रहेगा आप यहीं रहेंगे स्टूडेंट तो पढ़ाई करते हैं तो कहाँ जाएंगे पार्ट टाइम के लिए यहाँ पार्ट टाइम के लिए 4 से 8 ठीक है जरूर आऊंगा মটকা চাহ এইটো নগাঁৱত মইতো প্ৰথম দেখি আছো এখন দোকানে মটকা চাহ কিন্তু ইয়াত মেলা বুলি নহয় ইয়াত সদায় থাকিব তেখেতসকল আৰু তেখেতসকল কিন্তু পঢ়িও আছে দেই গোটেইকেইজন এই দুজন হ'ল বিকম কৰি আছে আৰু তেখেত বিএ আৰু নগাঁও কলেজ আৰু এডিবি কলেজত পঢ়ি আছে আৰু মই সদায় আহিম কিন্তু এতিয়া সন্ধিয়া ওলাই আহিলে মই ইয়াত ৰখিমেই আৰু আপোনালোকে আহি পেলাই ইয়াত তেখেতসকলক হেল্প কৰিব পাৰে তেখেতসকল বহুত ভাল কাম কৰি আছে আৰু মই দেখাই দিছোঁ বেনাৰখন আপোনালোকক এইখন চাওক टी सर्कल चाय किलो इंट्रोड्यूसिंग फर्स्ट टाइम इन आसाम हम लोग का ये আৰু এই মটকা চাহটো মানে খোৱাৰ পিছত আপুনি এই কাপটো আকৌ লগত খাই দিব পাৰিব এইটো হ'ল মানে বহুত ইউনিক হয় क्या कप इसका नाम क्या एडिबल कप हाँ ठीक है এই দেখা পাইছে মই চাহ কাপ ল'লোঁ আৰু এই চাহখিনি খাই চাহখিনি খোৱা শেষ হৈ গ'লে মই কাপটোৰ পিছত মই খাই দিব পাৰিম দেখা পাইছে মোৰ চাহ শেষ হৈছে খোৱা অলপ আছে খাই লওঁ এয়া চাহ খোৱা শেষ কাপ খালি আৰু এতিয়া মই কাপটো চুবাই খাই দিম বহুত ইউনিক হয় আৰু অসমত প্ৰথমবাৰৰ বাবে তেখেতসকলে আনিছে মেলা চালোঁ
এতিয়া ঘৰত গৈ আছোঁ আৰু মেলাখন হ'ল আপোনাৰ বাণিজ্য মেলা আৰু ভালেই লাগিল। তাতকৈ বেছি ভাল লাগিল মানে বাহিৰত আহি যেতিয়া মই চাহ খালোঁ, মটকা চাহ, ল'ৰাকেইটাৰ লগতো কথা পাতি বহুত ভাল লাগিল। কি কৰি আছা এতিয়া তুমি? কি পঢ়ি আছা? তোমাৰ এক্সাম আহি গ'লতো ন? কেতিয়াৰ পৰা? এতিয়া কি খাইছে এইটো সোধাচোন। কি খাইছা? কি খাইছে? হা? কি খাইছে কোৱা না, অলপ কোৱা না। মনত কেনেকৈ কৰিম? তুমি ক'লেহে গম পাম। মইতো নাছিলোৱে। বাদাম নানিলি। ফুচকা ম'ম' এইবিলাক বেছি ভাল বস্তু নহয় নহয়। এইবিলাক খায় নেকি সদায় সদায়? কি কৈছে? আজি ভিডিঅ' ইয়াতে সামৰিম আৰু ভিডিঅ' চাই যদি ভাল লাগিল তেনেহ'লে আপোনালোকে এটা লাইক দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই।